নমস্কাৰ, আপোনালোকে চাই আছে অসম 24। এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ শিক্ষক নিযুক্তি প্ৰত্যাশীসকলৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। অহা 28 জুনত অসমত অনুষ্ঠিত হ'ব LP আৰু UP স্তৰৰ বিশেষ শিক্ষক যোগ্যতা পৰীক্ষা। এই বিশেষ টেট অনুষ্ঠিত কৰা হৈছে বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বিদ্যালয়সমূহত শিক্ষক পদক নিযুক্তিৰ বাবে যোগ্য প্ৰাৰ্থী বাছনি কৰাৰ উদ্দেশ্যে। পৰীক্ষাটো সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যৰ 12খন জিলাত পৰীক্ষা কেন্দ্ৰ স্থাপন কৰা হৈছে। সংশ্লিষ্ট বিভাগে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে এই পৰীক্ষাক লৈ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। ইফালে 12 জুনৰ পৰাই নিৰ্ধাৰিত অনলাইন পৰ্টেলত প্ৰৱেশ পত্ৰ উপলব্ধ কৰা হৈছে। পৰীক্ষাৰ্থীসকলে নিজৰ আবেদন নম্বৰ আৰু প্ৰয়োজনীয় তথ্য ব্যৱহাৰ কৰি প্ৰৱেশ পত্ৰ ডাউনলোড কৰিব পাৰিব। পৰীক্ষাৰ দিনা প্ৰৱেশ পত্ৰৰ লগতে বৈধ ফটো, পৰিচয় পত্ৰ লগত অনাটো বাধ্যতামূলক কৰা হৈছে। শিক্ষা বিভাগে জনোৱা অনুসৰি পৰীক্ষা কেন্দ্ৰত মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰ বা আন কোনো ইলেক্ট্ৰনিক সামগ্ৰী লগত লৈ যোৱাৰ অনুমতি নাথাকিব। সকলো পৰীক্ষাৰ্থীক নিৰ্ধাৰিত সময়ৰ আগতেই পৰীক্ষা কেন্দ্ৰত উপস্থিত হৈ সকলো নিয়ম কানুন মানি চলিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন মাতৃভাষাৰ বিদ্যালয়সমূহত শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক অধিক গতিশীল আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই বিশেষ টেট অনুষ্ঠিত কৰা হৈছে।